হেল্ল' এভৰিৱান, আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ বোৱা মেখেলা চিৰিজৰ ছেকেণ্ড নম্বৰ ভিডিঅ'টো। আজিও আপোনালোকলৈ লৈ আহিছোঁ 5খন বোৱা মেখেলাৰ ডিজাইন। আগৰ ভিডিঅ'টোত মোৰ ফেভৰেট মেখেলাখনৰ কথা আপোনালোকক কৈছিলোঁ, কিন্তু এইটো ভিডিঅ'ত আপোনাৰ ফেভৰেট মেখেলাখনৰ কথা মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই মেখেলাকেইখন সম্পূৰ্ণ হাতে বোৱা হয়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু মোক আগবঢ়াই নিব। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম দেখাইছোঁ মই এখন মচুৰ কালাৰত মেখেলা। ইয়াত মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে। স্কাই ব্লু, গ্ৰীণ আৰু ব্লেকত ইয়াৰ ফুলৰ ডিজাইন কৰা হৈছে। ওচৰৰ পৰা ফুলৰ ডিজাইনটো এনেকুৱা খুব ধুনীয়া, আচলতে খুব হেভি মেখেলাখন। এই মেখেলাখন ঘৰতো পিন্ধিব পাৰি, ওচৰে পাজৰে ক'ৰবাত ফুৰিব গ'লেও এই মেখেলাখন কেৰি কৰিব পাৰি। এয়া খুব ধুনীয়া লাগিছে মেখেলাখন, কেনেকুৱা লাগিছে আপোনালোকে জনাব। নেক্সট আহিব পিয়াজ কালাৰৰ এখন মেখেলা। এই কালাৰটো মোৰ খুবেই বেছি ভাল লাগিছে আৰু ইয়াত দুটা কালাৰৰ বুটা দুটা ডিজাইনত কৰা হৈছে। হালধীয়া আৰু স্কাই ব্লু কালাৰত ডিজাইন কৰা এই বুটাকেইটা ওচৰৰ পৰা চাওকচোন। কালাৰটো ইমান বেছি মৰম লগা আৰু এইটো হৈছে ইয়াৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব। নেক্সট আহিব লেভেণ্ডাৰ কালাৰৰ এখন মেখেলা। এই মেখেলাখনৰ বুটাৰ ডিজাইনকেইটা মোৰ খুবেই বেছি ভাল লাগে। সম্পূৰ্ণ ব্লেকত ইয়াৰ বুটাৰ ডিজাইন কৰা হৈছে। এয়া ওচৰৰ পৰা বুটাৰ ডিজাইনকেইটা। এই বুটাৰ ডিজাইনকেইটা কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন। এইটো হৈছে এই মেখেলাখনৰ ফাইনেল লুক। এই মেখেলাখন পিয়'ৰ মাছৰাইজৰ হয়, গৰমত পিন্ধাৰ কাৰণে বহুত বেছি কমফৰ্টেবল আৰু বুটাৰ ডিজাইনটো মোৰ খুব বেছি ভাল লাগিছে। নেক্সট আহিব এখন খুবেই হেভি মেখেলা, ঘি কালাৰত এই মেখেলাখন আৰু ইয়াত মাল্টি কালাৰত ৱৰ্ক কৰা হৈছে। স্কাই ব্লু, ৰেড, গ্ৰীণ, পিংক এনেকৈ বহুতকেইটা ৰঙত ইয়াৰ ফুল বচা হৈছে। সম্পূৰ্ণ হাতে বোৱা মেখেলা। এইটো হৈছে এই মেখেলাখনৰ ফাইনেল লুক আৰু ইয়াৰ যিকেইটা সৰু সৰু বুটাৰ ডিজাইন সেইকেইটা বেলেগ বেলেগ ডিজাইন হয় বুটাৰ। তিনিটা ডিজাইনৰ বুটা বচা হৈছে সৰু সৰু। এই মেখেলাখন কেনেকুৱা লাগিছে জনাবচোন। খুব হেভি আচলতে এই মেখেলাখন। নেক্সট আহিব এই মেখেলাখন বটল গ্ৰীণ কালাৰত। এই মেখেলাখনত 6টা ফুল বচা হৈছে ডাঙৰ ডাঙৰ। এইটো হৈছে ইয়াৰ ফুলৰ ডিজাইনটো, খুব ধুনীয়া ফুলৰ ডিজাইনটো ইয়াৰ। আৰু এইটো হৈছে এই মেখেলাখনৰ ফাইনেল লুক। অৰেঞ্জ আৰু য়েল্লো কালাৰত ইয়াৰ ফুলৰ ডিজাইন কৰা হৈছে আৰু তাত গুণা ৱৰ্ক কৰা হৈছে। গতিকে আপোনালোকে এই 5খন মেখেলাৰ ভিতৰত কোনখন মেখেলা আটাইতকৈ ভাল লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আগলৈকে কণ্টিনিউ কৰিব। বাই।